নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ আজি ৰাতিপুৱাৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। কক্ৰজ জনতা পাৰ্টিৰ পাছত এইবাৰে আহিছে E20 জনতা পাৰ্টি। দেশ কঁপাবলৈ সাজু E20 জনতা পাৰ্টি। এইবাৰ দেশজুৰি প্ৰতিবাদ কৰিব E20 জনতা পাৰ্টিয়ে। E20 জনতা পাৰ্টিৰ টাৰ্গেট হ'ল পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। ছ'চিয়েল মিডিয়াত চৰ্চাত E20 জনতা পাৰ্টি। কেৱল E20 মিশ্ৰিত পেট্ৰল দিলে নহ'ব, দেশৰ জনতাক 100% বিশুদ্ধ পেট্ৰল ক্ৰয় কৰাৰ বিষয়ে বিকল্প লাগিব। আমাৰ গাড়ীত পৰীক্ষা কৰা বন্ধ কৰক। আমাৰ বাহনত কিয় পৰীক্ষা নিৰীক্ষা কৰি আছে? আমাৰ বাহনবোৰ পৰীক্ষা মেচিন নহয়, আমি কষ্টপাৰ্জিত ধনেৰে বাহন ক্ৰয় কৰিছোঁ। E20 পেট্ৰল ভৰোৱাৰ ফলত আমাৰ বাহন বেয়া হৈ গৈ আছে দিনে দিনে। কক্ৰজ জনতা পাৰ্টিৰ পাছত এইবাৰ আহি আছে E20 জনতা পাৰ্টি। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। ৰাজ্যত বৰ্তমানে অব্যাহত আছে বানৰ তাণ্ডৱ। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 66 জনলৈ বৃদ্ধি। বৰ্তমানত 4 গৰাকী সন্ধানহীনৰ তথ্য। সমগ্ৰ ৰাজ্যত মৃতকৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। বৰ্তমানে শিৱসাগৰৰ গৌৰীসাগৰত বান অব্যাহত আছে। সকলো অঞ্চলতে প্ৰশাসন বিতৰণ কৰিব পাৰিছে সাহায্য আৰু উদ্ধাৰ অভিযান। 2000 লোকে বৰ্তমান লাভ কৰা নাই বিদ্যুতৰ সুবিধা। পানী নকমাৰ বাবে এইসকল লোকে প্ৰদান কৰিব নাই বিদ্যুৎ সেৱা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যত শেহতীয়া বান পৰিস্থিতি সম্পৰ্কত জনাইছে এই তথ্য। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। অসমৰ ৰড কাৰখানাত ভয়ংকৰ বিস্ফোৰণ। ৰড কাৰখানাত চিলিণ্ডাৰ বিস্ফোৰণ হয় 3 শ্ৰমিকৰ থিতাতে ভয়ংকৰ বিস্ফোৰণত আহত কাৰখানাটোৰ বহু শ্ৰমিক। কাম চলি থকাৰ মাজতে হঠাৎ সংঘটিত হ'ল এই ভয়ানক বিস্ফোৰণ। কাছাৰৰ উদ্ধাৰ বন্ধত এই ভয়াৱহ ঘটনা। 3 শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ অঞ্চলজুৰি। অসমৰ ৰড কাৰখানাত ভয়ংকৰ বিস্ফোৰণ। এই মুহূৰ্তৰ আনটো বিগ ব্ৰেকিং নিউজ। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ সতৰ্কবাণী। 24 ঘণ্টাৰ ভিতৰতে পুনৰ বাণিজ্যিক জাহাজত আক্ৰমণ। কৃষ্ণ সাগৰত ইউক্ৰেইনৰ অডেছা বন্দৰত এখন বাণিজ্যিক জাহাজৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ। ইউক্ৰেইনৰ দাবী কৰা অনুসৰি এই আক্ৰমণ ৰাছিয়া সেনাৰ তৰফৰ পৰা চলোৱা হৈছে। MV AGN ৰাগনাৰ নামৰ জাহাজখনত আছিল মুঠ 4জনকৈ ভাৰতীয় নাগৰিক। ইয়াৰে 2জন নাগৰিকে ইতিমধ্যে উদ্ধাৰ কৰা হৈছে, যদিও বৰ্তমানো সন্ধানহীন 2জন ভাৰতীয় নাগৰিক। ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাসে বৰ্তমানো সন্ধানহীন 2 ভাৰতীয় সন্ধানত অব্যাহত ৰাখিছে অভিযান। এই মুহূৰ্তৰ আনটো বিশেষ খবৰ। সমগ্ৰ বিশ্বতে প্ৰকৃতিয়ে আৰম্ভ কৰিছে তাণ্ডৱ লীলা। এইবাৰ বনজুয়ে দিশহাৰা কৰিছে 2,50,000তকৈ অধিক লোকক। নিজৰ ঘৰ বাৰী এৰি স্থানান্তৰ হৈছে নিৰাপদ স্থানলৈ। প্ৰচণ্ড গৰম আৰু তীব্ৰ বতাহৰ বাবে নিয়ন্ত্ৰণৰ সীমা অতিক্ৰম কৰিছে বনজুয়ে। বৃহৎ সংখ্যক জুই নিৰ্বাপন বাহিনী সংঘটনস্থলীত উপস্থিত হৈও নিয়ন্ত্ৰণ কৰিব পৰা নাই এই বনজুই। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় জৰুৰীকালীন ঘোষণা কৰিছে চৰকাৰ প্ৰশাসনে। এইবাৰ এই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ইউৰোপৰ 2খন দেশৰ মাজত। স্পেইন আৰু ফ্ৰান্সত এতিয়া বনজুয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ। স্পেইনৰ ৰাজধানী মাদ্ৰিদৰ ওচৰত বিশাল বনজুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। স্থানীয় বিষয়াসকলে ইয়াক ইতিহাসৰ আটাইতকৈ ভয়াৱহ বনজুই বুলি অভিহিত কৰিছে। স্পেইনৰ ভেনেচিয়া অঞ্চলত এই পৰ্যন্ত 1জন লোকে মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। মাদ্ৰিদত আৰু ইয়াৰ আশে পাশে থকা প্ৰায় 90,000 লোকক নিজৰ ঘৰ এৰি যাবলৈ নিৰ্দেশ দিছে স্থানীয় প্ৰশাসনে। ইফালে ফ্ৰান্সৰ দক্ষিণ পশ্চিম অঞ্চলৰ জিৰণ্ডৰে আৰু লণ্ডেছতো ৰুদ্ৰৰূপ ধাৰণ কৰিছে বনজুয়ে, য'ত পেৰিছ চহৰৰ তুলনাত প্ৰায় 3 গুণ ডাঙৰ এলেকা সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হৈছে। বিখ্যাত পৰ্যটনস্থলী কেপ ফেৰেট উপদ্বীপ সম্পূৰ্ণৰূপে খালী কৰাৰ নিৰ্দেশনা দিয়া হৈছে। শ পৰ্যটকে এতিয়াও নাওযোগে উপকূলীয় অঞ্চলৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে। বতাহৰ তীব্ৰতা বৃদ্ধি পোৱাৰ বাবে বৰ্ডেক্সৰ পৰা স্পেইন সীমান্তলৈ যোৱা A63 ঘাইপথ আৰু ৰেল চলাচল বন্ধ কৰি দিয়া হৈছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে অগ্নি নিৰ্বাপক বাহিনীক সহায় কৰিবলৈ 1500 সামৰিক জোৱানক মোতায়েন কৰিছে। গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে এনেধৰণৰ পৰিস্থিতিত সৃষ্টি হোৱা মন্তব্য বিজ্ঞানীসকলৰ। বৰ্তমান ইউৰোপতে আটাইতকৈ বেছি এনেধৰণৰ ঘটনা সংঘটিত হোৱা মহাদেশ হিচাপে পৰিগণিত হৈছে। এই ঘটনাত জাৰ্মানী, ক্ৰ'ৱেছিয়া, পৰ্তুগাল, ৰোমানিয়া দেশৰ জুই নিৰ্বাপক বাহিনীও ঘটনাস্থলীত উপস্থিত হৈছে।